গুড ইভিনিং আৰু মই মেঘালীয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক। আৰু এতিয়া আবেলি 4:30-5টা মানে বাজিব হ'ল। মোৰ ভিডিঅ'টো আৰম্ভ কৰিম বুলি কৰিবলৈ সময়ে নহ'ল। মানে আজি দিনটো কামত বিজি, মানে কি হ'ল কথাটো, আজি দিনটো অলপ মানে ঘৰ দুৱাৰবিলাক চাফা কৰিলোঁ, চাফ চিকুণ কৰিলোঁ। তাৰ পাছত আহিলে আলহী আহিলে, কোননো আহিলে মই আপোনালোকক দেখাম বাৰু, কিন্তু মই আহোঁতে সিহঁতক ভিডিঅ' কৰিবলৈ সময়ো নাপালোঁ। যথেষ্ট কাম হ'ল, মানে ভাত পানী বনোৱা কৰা এইবিলাক। আৰু এইটো ভাগিন ধুনীয়াকৈ ভাওনা প্ৰৱেশ মাৰি আছে। তাৰ পাছত আৰু মানে একদম ভাত পানী বনাই খাই মেলি সম্পূৰ্ণ কাম আজৰি হৈ এতিয়া আহিছোঁ আৰু ঘৰলৈ, মানে পুৰণা ঘৰলৈ। তাৰপিছত আলহী ফুৰাব আনিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক, কি দেখাব পাৰোঁ। তাৰপিছত আৰু কালিলৈ যাম এফালে, মানে কালিলৈ আছে বাৰ্থডে এটা আছে, তাত যাম। তাৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব বাৰু এইটো ভিডিঅ'তে। আৰু কিনো ক'ম, যদি ভাল লাগে লাইক কমেণ্ট কৰিব, ক'ৰ পৰা চাইছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু আপোনালোকে মানে মোৰ ভিডিঅ'বিলাক চাই যাওক। আৰু এয়া আমাৰ গুণগুণ, মোৰ কি হয় কৈ দিয়া, ভাগিন দেই। তাৰ পাছত কিবা এটা কৈ দিয়া আৰু মোৰ চেনেলটোৰ কাৰণে। জেঠাই হয় আৰু মই জেঠাই খুৱাওঁ তাইৰ ভাগৰ। ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া। ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব। আৰু তুমি ফুৰিব আহিছা, কৈ দিয়া কথাটো। তুমি ফুৰিবলৈ আহিছা বুলি কৈ দিয়া জেঠাই ঘৰত। মই জেঠাই ঘৰত ফুৰিবলৈ আহিছোঁ। আৰু এতিয়া আমি বাহিৰত বহি আছোঁ, মানে একদমকৈ বহি আছোঁ আৰু আগফালে গধূলি পৰত। তাৰ পাছত আৰু চাই যাওক। আৰু এয়া আজি মই যে কৈছিলোঁ আলহী বুলি, এয়া কোন হয় বাৰু আপোনালোকে এনে আটাত কওকচোন। মানে একদম ভণ্টি হয়, কিন্তু একদম সম্পূৰ্ণ হাতী আৰু মাখি, মানে নিমিলে মোৰ লগত। আৰু আপোনালোকে দেখি মানে গম পাইছে আৰু ক'তনো মিলিছোঁ, হয় নাই বাৰু। এয়া হাতী আৰু মাখি।
ঘৰটো। এতিয়া আকৌ মানে ইগৰাকীক নিবলৈ আহিছোঁ আৰু তাই চিনি নাপায় মানে আনকালে অহা নাই আৰু আজি বাৰ্থডে সুযোগতে আহিবলৈ পাইছোঁ। আৰু আপোনালোকে চাই যাওক আজি ভিডিঅ'টো, বাৰ্থডে ভিডিঅ' আৰু কি কি দেখাব পাৰোঁ। আৰু লগৰজনী আহিলে মানে আমি দুইজনীয়ে মানে একদম ধুনীয়া জেগা পাই আৰু মানে একদম পুৰা ফটো মৰাত লাগিলোঁ। তাৰপৰা সিহঁতি মানে পাৰ হৈ গুচি গ'লগৈ আৰু তাৰপৰা তাইক দেখাম বুলি ভাবিছিলোঁ, দেখাব নাপালোঁ। তাৰপৰা আমি ফটো চটো মাৰোঁতে টাইমটো আমাৰ গ'লগৈ, পঠিয়াই দিলোঁ ঘৰ হয়তো যা বুলি। তাই গ'ল আৰু চাওক আপোনালোকে। আৰু এয়া খানা, ৰুটি, তাৰপাছত ব্ৰইলাৰ মাংস, আলু চব্জি, এয়াই আৰু এয়া ৰিচানে চাইকেলখন পালে। এয়া মোৰ ভাগিন মোক আনিব গৈছিলে। তাৰপাছত পূৰা চাইকেল চলাই আৰু উৎপাত কৰি আছে। অলপ ভিডিঅ' কৰি ৰাখিলোঁ আৰু উৎপাতবিলাক পাছত দেখাব পাৰিম। এয়া ৰান্ধনা, আমি ঘৰলৈ যাওঁগে দেই, বাই। আৰু তুমি আমাৰ ঘৰলৈ যাবা দেই। এয়া বাৰ্থডে গাল, আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ, বাই। এফালে চা, বাই বাই দিদিয়া, বাই বাই। আৰু এতিয়া মানে কালি বাৰ্থডেৰ পৰা আহি ভিডিঅ' নকৰিলোঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো সামৰি দিওঁ। তাৰপাছত এতিয়া মানে আলহীবিলাক আছিলে যে গ'লগৈ আৰু আলহীবোৰ গ'লেগৈ অকণমান দেৰিৰ কাৰণে বেয়া লাগে আৰু মনটো। আমাৰ ৰিচানেতো যাওঁ বুলি ক'লত মুখেই নেমাতিলে, মানে ভায়েকৰ লগত খেলি আছিলে যে মানে ইয়াৰো বেয়া লাগিছে আৰু অকণমান। আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু বাই। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক।